हाकिम मार्दी, साजनी मुर्मू, सुमी मुर्मू, लकीराम मार्डी, सुंदकी हेम्ब्रम, जाथि सारखौहाय फैबाय थानाय इलेक्शननि थाखाय मेहेरगोनां बिबुंथिखौ मानगोनां आफादगिरि आरो बेजों लोगोसे जोंनि इउपिपिएल दलनि दैदेनगिरि मानगोनां दैदेनगिरि गासैबो आरो ओरै महिलाफोरनिफ्राय आरो जोंनि पेरेन्टसफोरनिफ्राय आरो बे ओनसोलनि फुलमणि सोरेन, बुजय मार्डी, देवान मार्डी, सुमी मुर्मू, सुरमणि मार्डी, सीता मुर्मू, बाबुरा, एडवार्ड मुर्मू, सालमी सोरेन, मंगल हास्ता, माइका सोरेन, सुरंजित बसुमतारी जिंदाबाद, सुरंजित बसुमतारी जिंदाबाद, फरवार्ड गौरव लंघन, राजेंद्र रावत जिंदाबाद, आइनाल हक जिंदाबाद, आइनाल हक जिंदाबाद, यूपीपीएल लंघन, जय मार्डी, कानामुनि टुडू, फुलमणि मेइसे सोरेन, साजु राहेल हेम्ब्रम, लकीराम सोरेन। আজিৰ যিকোনো সভা আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াতে যে আমাৰ ভোজগুৰি একটি গাঁৱত আজি আমাৰ জয়নিং প্ৰগ্ৰাম আছিলে। ইতিমধ্যে বিভিন্ন জনগোষ্ঠীৰ পৰা ইয়াতে আজি 130 জন মান আমাৰ ইয়াত দলত যোগদান কৰিলে আৰু স্পেচিয়ালি ক'বলৈ গ'লে বিপিএফ আৰু বিজেপিৰ পৰা যোগদানখিনি হৈছে আৰু এই যোগদানৰ দ্বাৰা আমি ইতিমধ্যে এটা কথা স্পষ্টকৈ ক'ব পাৰোঁ যে এইবাৰ জমদৰ সমষ্টিত আমাৰ যিজন কেণ্ডিডেট ইউপিপিএল দলৰ যিজন কেণ্ডিডেট চৰণজিৎ বসুমতাৰী বিনা তাৰমানে প্ৰতিদ্বন্দ্বিতাই ইতিমধ্যে অলৰেডি জিকি আছে আৰু যদি আমি তাৰমানে মিটিং তেনেকৈ চাই আছো যে মিনিমাম 10,000 ভোটৰ মাৰ্জিনত আমি হয়তো আগুৱাই যাই জিকিব পাৰিম। আৰু বিপিএফ দলৰ কেণ্ডিডেট আৰু বিপিএফ দলৰ কেণ্ডিডেট হয়তো বিদেশী কেণ্ডিডেট হয়। আমি ক'বলৈ গ'লে যে আমাৰ জমদৰ সমষ্টিৰ বাসিন্দা নহয় তেওঁ তাৰমানে এনেকুৱা হয় তাৰমানে এটা তাৰমানে বাল্টিত যদি কোনোবা কেইটামান তোমাৰ বেগুলি থৈ দিয়া যায় সি যেনেকৈ লাভ হয় তেনেকুৱা তাৰমানে লাভ পাৰি আছে কিন্তু আমাৰ জমদাৰত কোনো তাৰ প্ৰভাৱ নপৰে। আমি ইতিমধ্যে গম পাইছো তেওঁৰ বিষয়ে আমাৰ জমদাৰত আমি মিটিং কৰি আছো বা ঘূৰি ফুৰি আছো। উইলিয়াম নাৰ্জাৰীৰ কোনো তাৰমানে আমি চাপ চিন আমি দেখিবলৈ পোৱা নাই। তেওঁ কেনেকৈ কয় যে আমি জিকিম। বিজেপিক কেনেকৈ দেখিছে? বিজেপিত আমাৰ নাই জমদাৰ সমষ্টি বিজেপি ক'ত আছে? বিজেপি দলটো আমি ৰাহুল নাৰ্জাৰীৰ নামটো শুনাহে পাইছো। বিজেপিৰ সমৰ্থন বা বিজেপি আমাৰ ইয়াতে ক'বলৈ গ'লে নাই। বিজেপি আমাৰ কাৰণে কোনো ফেক্টৰ নহয়। ফেক্টৰটো আমাৰ কাৰো লগতে নহয়। আমি অলৰেডি বহুত মাৰ্জিনত আমি জিকিম
ইয়াতে আমাৰ BPF আৰু BJPৰ কোনো ইয়াতে ফেক্টৰী নাই জমদাৰ সমষ্টিত স্পেচিয়েলি আমি এইবাৰ EPPL দলৰ কেণ্ডিডেট আমি বিপুল ভোটত আমি জিকি যাম আৰু EPPL দলৰ যিজন কেণ্ডিডেট আপোনালোকে গম পায় তেওঁ তাৰমানে তেওঁ এনেকুৱা তাৰমানে নিট এণ্ড ক্লিন এজন কেণ্ডিডেট তাৰ তাৰমানে এটা খুঁত তাৰমানে ওলাবলৈ কোনো এতিয়া BPF বা BJPৰ সৎ সাহস নাই তাৰ এটা খুঁত ওলাবলৈ আমি এনেকুৱা এজন মানুহৰ কেণ্ডিডেট পাইছো এইবাৰ কোনো অংক নাই তাৰমানে এইবাৰ আমি EPPL দলৰ পৰা যিজন কেণ্ডিডেট বিনা প্ৰতিদ্বন্দ্বিতাত জিকি যাব